হাই ফ্ৰেণ্ড নমস্কাৰ মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি বেছিভাগ মানে নদীৰ পাৰতে থাকোঁ, যিহেতু আমি গাঁৱলীয়া ল'ৰা, আমি গাঁৱত বসবাস কৰোঁ, সেইকাৰণে আমি নদীৰ পাৰেদি মানে বেছি চলা ফুৰা কৰোঁ আৰু আপ ডাউন কৰোঁ। আৰু আমি যেতিয়া বজাৰলৈ যাওঁ মানে তেতিয়াও মানে এই নদীৰ পাৰেদি যাব লাগে আমাৰ বজাৰত। সেইকাৰণে আমি বজাৰত যোৱা সময়ত মানে এজন মানুহে মানে ভিন্ন ধৰণৰ এটা কাম কৰি আছে। এই কামটো আপোনালোকে একচুৱেলি মানে চিটিত দেখা নাপাব, মানে টাউনত দেখা নাপাব। এই কামটো একচুৱেলি আমাৰ মানে গাঁৱতে দেখিবলৈ পাব। কি কাম এতিয়া আপোনালোকক দেখুৱাবলৈ আমি চেষ্টা কৰি আছোঁ। চাই থাকিব আমাৰ ভিডিঅ'টো। তাৰ ওচৰলৈ আমি যাই আছোঁ, আপোনালোকে চাই থাকিব। চাওক কি কাম কৰি আছে, চাওক। এইজনী আমাৰ মানে বিয়াই মানে ভাই দাদা, মানে দাদা ডাঙৰ দাদা। চাওক কি কৰি আছে। অ দাদা কি কৰি আছে, কি কৰি আছে? আলকাতৰা দি আছে মানে নাৱত বুটবুডি, এইটো বুটবুডি মানে আমি এই নাৱেৰে বাৰিষা কালত মানে আপ ডাউন কৰোঁ। মানে আমাক ঘৰৰ পৰা লৈ যায়, বজাৰত লৈ যায়। এই নাওটো মানে অলপ মানে মেৰামতি কৰি আছে, মানে দুজনে মেৰামতি কৰি আছে, আমাৰ ভাই আৰু ভাবিয়ে মানে দুজন মিলি কাম কৰি আছে। চাওক মানে সিজনী হেল্পাৰ আৰু এইজনী হ'ল মিস্ত্ৰী। চাওক মানে আলকাতৰা মাৰি আছে, ৰং মাৰি আছে। চাওক নাই এই ধুনীয়া কাম। চাওক সি মানে দি আছে আৰু সি মাৰি আছে, মানে এইজনী হেল্পাৰ আৰু সিজনী মিস্ত্ৰী। চাওক কেনেকৈ মাৰি আছে। আৰু ইফালে আলকাতৰা আপোনালোকে দেখিবলৈ পাই আছে, গৰম কৰি আছে তাত। চাওক মানে চোলা বনাইছে, মানে চোলাত মানে গৰম কৰি আছে। মানে বস্তুটো হেৰি থাকে, মানে অলপ মানে গোটা টাইপৰ থাকে। মানে জুইত দিলে কি হয়, মানে বস্তুটো গলি যায়, মানে পানীৰ নিচিনা হৈ যায়। চাওক মানে তাৰ পৰা গৰম গৰম লৈ কেনে কি কৰি আছে, নাৱত দি আছে। চাওক এই বুটবুটিত দি আছে, বুটবুটিত। অ দাদা আপোনাৰ নামটো জনাব, অলপ আপোনাৰ নামটো জনাব। আপোনাক অসমবাসীৰ লগত মানে পৰিচয় কৰি দি আছোঁ আপোনাক। মানে এই ভিডিঅ'টো মানে পূৰা অসমৰ মানুহে চাব। আপোনাৰ নামটো জনাব অলপ। ৰবিচান। আপুনি, তেওঁৰ নাম ৰবিচান। আপুনি এনেই কি কাম কৰে? আপুনি অকল দাদা আপুনি কি কাম কৰে? খেতি বাতিৰ কাম কৰে। আৰু এইটো কাম কৰি আছে এতিয়া না? আৰু সিজনী কি হয় না? সিজনী না সিজনী আপোনাৰ কি হয়, মানে ৱাইফ নেকি? বাৰীয়ালি। হাই গাইজ, আপোনালোকে বুজি পাইছেনে নাই? সিজনী কৈ আছে, মই এই সিজনীৰ কথা ক'লোঁ যে তাক ক'লোঁ দাদা সি আপোনাৰ কি হয়? সি কৈ আছে বাৰীয়ালা। বাৰীয়ালাৰ মতলবটো আপোনালোকে গম পায়নে? বাৰীয়ালাৰ মতলবটো হ'ল তাৰ ৱাইফ, তাৰ তিৰি। চাওক কি ধুনীয়াকৈ কাম কৰি আছে। চাওক কিমান ধুনীয়াকৈ কাম কৰি আছে। এজনে হেল্প কৰি আছে আৰু এজনে কাম কৰি আছে। এটা মিস্ত্রি আনিব লাগিছিল আপনার, কিয় নানিলে মিস্ত্রি? ও দাদা এটা মিস্ত্রি আনিব লাগিছিল আপনার। মিস্ত্রির মধ্যে আমরা কামলার মধ্যে আমরা সব কিছু আছে। এই নাওটোত ৰং মাৰি আছে, ৰং নহয় আলকাতৰা বুলি কয়, আলকাতৰা মাৰি আছে। আচ্ছা এইটো দিলে কি হ'ব দাদা? এই মালটো দিলে কি হ'ব? পানী ধরব না, মানে লাষ্টিং কৰিব। মই তাক সুধিলোঁ যে এই ৰংটো মাৰিলে কি হয়? সিহঁতে কৈ আছে মানে কাঠটো মানে লাষ্টিং কৰিব, মানে বহুত দিন লাষ্টিং কৰিব, মানে পানী নহ'ব। এই নাওটো যিহেতু মানে পানীত চলে, আৰু এই ৰংটো মাৰিলে কি হ'ব জানেনে? এই ৰংটো মাৰিলে মানে পানী নালাগিব মানে সেইকাৰণে কাঠটো লাষ্টিং কৰিব, এই নাওটো লাষ্টিং কৰিব। ভিডিঅ' কৰি আছোঁ। আৰু সিফালে আছে স্কুলৰ ল'ৰা ছোৱালী আছে, সিহঁতে চাই আছে মই ভিডিঅ' কৰি আছোঁ বুলি। সিহঁতে মোৰ ওচৰলৈ আহিলে। কি খবৰ? তোমালোকে ক'ত গৈছিলা? স্কুলত। এতিয়াই ছুটি হ'ল নেকি? কিহৰ বন্ধ আজি? না কিহৰ বন্ধ এইটো? মানে কিবা বন্ধ দিছে নেকি? মানে বন্ধ নহয়, কিন্তু সপ্তাহত 3 দিন খোলা। সপ্তাহত 3 দিন খোলা, মানে নতুন নিয়ম, স্কুলৰ নতুন নিয়ম। আজি 6
কালি 7 আজি 6ৰ খোলা আছে কালি 7ৰ খোলা হয় ও মানে পাটকে মানে ক্লাস 5ৰ পৰা হয় মানে ক্লাস 5 6 মানে এদিন 5ৰ এদিন 6ৰ এদিন 7ৰ এদিন 8ৰ না এনেকৈ চলি আছে এইটো চৰকাৰৰ নতুন নিয়ম নেকি এতিয়া কেইটা বাজে তোমালোকে মানে ইমান সোনকালে আহিলা এতিয়া তো 10টা মান বাজে 10টা বাজে আৰু ক্লাছ কৰিছা জানো আজি ক্লাছ কৰা নাই এনেই ঘূৰি আহিলা হয় চাওক মই পথাৰৰ মাজত আছোঁ চাওক কিমান ভাল লগা দৃশ্য কিমান মনোমোহা দৃশ্য এই সিজনী মানে গৰম কৰি আছে চাওক সিজনী গৰম কৰি আছে আলকাতৰাটো গৰম কৰি আছে হ'ব যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব